লোকেল মাছৰ টেঙা আঞ্জা বুলি ক'লে আৰু ক'বই নালাগে নহয় জানতে অসমীয়া মানুহৰ ফেভাৰেট হয়। তাৰে কাৰণে মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। কচু টেপু ৰঙালাও আৰু কেঁচা জলকীয়াখিনি মই বইল কৰি লৈছোঁ। যিহেতু ৰঙালাওখিনি পূৰা গুলিয়ন হৈ যাব লাগিব, সেইটোৰ কাৰণে মই গোটেইখিনি বইল কৰি লৈছোঁ। গেছটো কমাই ঢাকনখন মই লগাই দিলোঁ। আহকচোন হৈছেনে চাই লওঁ। ৰঙালাওখিনি পূৰা গুলিয়ন হৈ গৈছে আৰু কচুখিনি সিজি গৈছে। তাৰে কাৰণে মই গেছটো অফ কৰি এটা বাটিত উঠাই ল'ম। এইখিনি ঢেকীয়া শাক মই অলপমান ইয়াৰ পৰা লৈ মিহিকৈ কুটি ল'ম এটা বাটিত। বিলাহী মই সৰু সৰুকৈ কুটি লৈছোঁ, শুকান জলকীয়া লৈ লৈছোঁ আৰু বইল হোৱা কচু আৰু ৰঙালাওখিনি। শুকান জলকীয়া গৰম তেলত দি দিলোঁ। তাৰে পিছত মই ঢেকীয়া শাকখিনি দি দিছোঁ। ঢেকীয়া শাকখিনি দি কিনে মই ভালকৈ লৰাই দিছোঁ। ঢেকীয়া শাকখিনি ভালকৈ লৰাই দিছোঁ। তাৰপিছত বইল কচু ৰঙালাও আৰু জলকীয়াখিনি দি দিলোঁ। দি কিনে মই ভালকৈ লৰাই দিছোঁ। তাৰপিছত বিলাহীখিনিও মই দি দিম আৰু তাক ভালকৈ লৰাই দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। অলপ হালধি গুড়ি দি লৈছোঁ কম পৰিমাণে। ভালকৈ লৰাই দিছোঁ। ভালকৈ লৰোৱা হৈ গ'ল। অলপমান পানী দি দিলোঁ। এইখিনি বইলে হৈ আছিল, তথাপিতো পানী অলপ দি দিলোঁ। আঞ্জা বুলি ক'লেতো পানী লাগিব নহয় জানো, তাৰে কাৰণে তাক মই লৰাই দিলোঁ। জাল আহিবলৈ মই ঢাকনখন লগাই দিছোঁ আৰু অলপ কম পৰিমাণে দি দিছোঁ। লেবুখিনি মই এনেকৈ দুইফাল্লা কৰি কিনে ভালকৈ আটি লৈছোঁ। এটা লেবু গোটেই দিছোঁ, যিহেতু টেঙা হ'ব লাগিব। মই লেবুৰ পানীতে অলপমান আটা দি দিছোঁ, যিহেতু টেঙা আঞ্জা বুলি ক'লে অলপ গোটা হ'ব লাগিব। সেইটোৰ কাৰণে এনেকৈ হাতেৰে মই ভালকৈ মঠি লৈছোঁ। টেঙা আঞ্জাখিনি জাল আহিছে, তাৰে কাৰণে মই অলপ লৰাই দিছোঁ। ভালকৈ লৰাই দিছোঁ। আটাৰ যিখিনি মিশ্ৰণ আছিলে এনেকৈ মই লৰাই কিনে দি দিছোঁ। তাক ভালকৈ মই ঘুটি দিছোঁ, যাতে আটাখিনি গোটা হৈ নপৰে। ঢাকনখন লগাই তাক সিজিবলৈ এৰি দিম। চাওকচোন আঞ্জাখন মোৰচোন ৰেডিয়ে হৈ গৈছে। ধুনীয়াকৈ জাল আহিছে নহয় জানো। তাক ভালকৈ মই লৰাই দিছোঁ। যিখিনি মাছ মই ৰেডি কৰি থৈছিলোঁ আঞ্জাত দিবলৈ, সেইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াক ভালকৈ লৰাই দিম লাহে লাহেকৈ, যাতে মাছটো ভাঙি নাযায়। লাহে লাহে লৰাই দিছোঁ। তাৰ ওপৰত মই ধনিয়া কুটি থৈছিলোঁ, সেইখিনি ধনিয়া মই ওপৰত দি দিম। দি তাক জাল আহিবলৈ ঢাকনখন লগাই দিছোঁ। আহকচোন আঞ্জাখন হৈছেনে চাই লওঁ। দেখিছেনে আঞ্জাখন কি ধুনীয়া হৈছে দেখিবলৈ। টেঙা আঞ্জা বুলি ক'লে জিভাৰ পানী আহি যায় নহয় জানো। মোৰ আঞ্জা ৰেডি হৈ গ'ল। এয়া মোৰ আঞ্জা ৰেডি। যিহেতু মোৰ আঞ্জা ৰেডি, গেছটো অফ কৰি দিম। টেঙা আঞ্জা খাই কোনে কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। ইয়াতে বেলেগ টেঙাও দি বনাব পাৰে, কিন্তু মই লেবু দিয়ে বনাইছোঁ। কি ধুনীয়া হৈছে নহয় জানো আঞ্জাখন।